NSCN আৰু আলফা কাৰ কিমান শক্তি কাক কিমান গুৰুত্ব দিয়ে দিল দিয়ে যদি নগাই পাৰে অসমীয়াই নোৱাৰে কিয় এই সন্দৰ্ভত আজি মুখ খুলিলে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই চাওঁহক আমাৰ এই এক্সক্লুসিভ ৰিপৰ্ট এতিয়া শক্তি পৰীক্ষাৰ সময় কাৰ কিমান শক্তি এয়া NSCN আইএমৰ সশস্ত্ৰ গোটৰ পেট্ৰলিং এয়া নগা বিদ্ৰোহী সংগঠনটোৰ শীৰ্ষ নেতৃত্ব নতুন দিল্লীত এনেদৰে এতিয়া ব্যস্ত NSCN আইএমৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা সহ কালেক্টিভ লিডাৰশ্বিপ আৰু এয়া আলফাৰ গেৰিলা আলফাৰ এই সকল নেতৃত্বও আছে ভাৰত চৰকাৰৰ আলোচনাত অহা বৰদিনৰ পূৰ্বে ভাৰত চৰকাৰৰ সৈতে এইটো NSCN আইএমে চুক্তি স্বাক্ষৰ কৰি লাভ কৰিব পৃথক পতাকা আৰু পৃথক পাছপোৰ্ট লগতে পাব আৰু বহু অধিকাৰ এই কথা নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত সদৰি কৰিছিল NSCN আইএমৰ MIP কি লঞ্চাৰ PV হৰামে solution to India maybe solution naluile bishi tam kotha bishi thaki ase na ejo nemede nagala solution to lobo lagbo tijon machute na kon jo sabse bhal ase India ki man tak aibo bare naga ki man tak aibo bare kwa laga na sob thiki ase to tane sob thiki ase to kintu passport to separate मतलब separate करना चाहो ना nationality de India khando India plate tik kuribo naga khando naga plate tik kuribo na এতিয়া আলফাই কি পাব ভাৰত চৰকাৰৰ পৰা এই সন্দৰ্ভত প্ৰশ্ন কৰা হল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াক যদি নগাসকলক দিব পাৰে অসমীয়াসকলক কিয় দিব নোৱাৰিব অসমৰ ৰাইজক মৰ্যাদা আৰু সন্মান নগাসকলক যি ধৰণে দিব ঠিক তেনেদৰেই অসমৰ ৰাইজকো মৰ্যাদা আৰু সন্মান দিব লাগিব নগাক যি দিব আমাকো লাগিব দিব এয়া আলফাৰ সাধাৰণ সম্পাদকৰ দাবী পিছে ভাৰত চৰকাৰৰ ওচৰত কি দাবী সনদ দিছিল আলফাই দাবী সনদত আছিল নে পৃথক পতাকা পৃথক পাছপোৰ্টৰ কথা নিউজ 18 তৰফৰ পৰা প্ৰশ্ন কৰা হল অনুপ চেতিয়াক চেতিয়া নিউজ 18 কি কলে শুনক আমাৰ যিসকল বুদ্ধিজীৱী যিসকলে বিভিন্ন জনগোষ্ঠী বা বিভিন্ন জাতীয় সংগঠনে নেতৃত্ব মানে আয়োজন কৰা জাতীয় অভিৱৰ্তনত তেওঁলোকে কিয় এই নাগাসকলৰ দৰে ধৰক কি পৰিচয় পত্ৰ বা পাছপোৰ্ট বা ধৰক পতাকা এইটো মুদ্ৰা উত্থাপন নকৰিলে কিন্তু সেইটো মই জ্ঞাত নহয় যিহেতু সেই সময়ত মই নাছিলোঁ এয়া অকপট স্বীকাৰোক্তি অনুপ চেতিয়াৰ জাতীয় অভিৱৰ্তনৰ দুখ জাতীয় অভিৱৰ্তনে অন্তৰ্ভুক্ত নকৰিলে পাছপোৰ্ট পতাকাৰ বিষয় তেনে কিয় সেই দাবী সনদক লৈ আলফাই কৰিছিল আলোচনা সেই দাবী সনদখন প্ৰস্তুত কৰাৰ সময়তে কি পৰিস্থিতিত কেনেকৈ ধৰণে প্ৰস্তুত কৰিছিলে সেইটো সময়তো মই অৱগত নহয় কিন্তু এইটো কথা ঠিক যে আজি আমি এটা লক্ষ্য কৰিছোঁ যে নগাসকলে কি পায় কাৰণ তাৰ ওপৰতে ভিত্তি কৰি আমাৰ আলোচনাৰ প্ৰক্ৰিয়াটো যথেষ্টখিনি নিৰ্ভৰ কৰিব জাতীয় অভিৱৰ্তনে প্ৰস্তুত কৰি দিয়া দাবী সনদক লৈ আলফাই কৰা আলোচনাৰ পৰা অসমীয়াই কি পাব সেইলৈ সন্দিহান অনুপ চেতিয়া পিছে অনুপ চেতিয়াক লাগে নগাৰ সমান অধিকাৰ লাগে NSCN আইএমএ চুক্তিৰ জৰিয়তে পাবলগীয়া সমান অধিকাৰ কিন্তু আলোচনাৰ মজিয়াত NSCN আইএমৰ সমান দাবী নকৰাকৈ ক'ৰ পৰা পাব আলফাই সেই অধিকাৰসমূহ বিষয়টো নিশ্চয় ৰাইজে বুজিছে কেমেৰা পাৰ্চন নিত্য ডেকাৰ সহযোগত বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট ৰিপৰ্ট